ভাল পোৱা কি বুজাই নাছিলোঁ। এদিন তোমাক দেখিলোঁ আৰু মই প্ৰেমত পৰিলোঁ। ভাল পোৱাৰ অৰ্থ এইটো নহয় যে কোনোবা কাৰোবাৰ বয়ফ্ৰেণ্ড হওক বা গাৰ্লফ্ৰেণ্ড হওক। ভাল পোৱাৰ অৰ্থ এইটো যে কোনোবা এজন স্পেচিয়েল থাকক, যাৰ চিন্তা তোমাৰ হয় আৰু তেওঁ তোমাৰ চিন্তা কৰে। যদি কোনোবাই ৰাতিপুৱা তোমাক শুই উঠি আৰু ৰাতি শোৱাৰ আগত তোমাক মনত পেলাই, বিশ্বাস কৰা তুমি তেওঁৰ বাবে বহুতো খাছ হয়। শুনাচোন এবাৰ, তোমাৰ সেই মিঠা সোঁৱৰণিবোৰ মোৰ চকুত ভাহি থাকে আৰু তেতিয়ালৈকে থাকিব যেতিয়ালৈকে মোৰ চকু মেলা থাকিব। তুমি মোৰ ওপৰত এনেই অভিমান কৰি নাথাকিবাচোন। তুমি জানা ন, মই তুমি বিহীন যে একোৱেই নহয়। জীৱনত মাথো এটাই আশা, যেতিয়াই চকু মেলোঁ সকলোতে যাতে তোমাকেই দেখোঁ। না চাঁদ चाहिए ना फलक चाहिए, मुझे बस तेरी एक झलक चाहिए।